লাৰ্ণ এণ্ড এক্সপেৰিমেণ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোৰ টপিক হ'ব গণিতৰ আৰু এই গণিতৰ টপিকৰ ওপৰত আজিৰ আলোচনা কৰা হ'ব আৰু বিশেষকৈ টেট পৰীক্ষাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে আপোনালোকে চাওক প্ৰথমতে যে গণিতৰ 30 নম্বৰৰ কুৱেশ্যনৰ ভিতৰত 30 নম্বৰৰ কুৱেশ্যন পৰীক্ষাত আহিব। তাৰ পৰা এই কনসেপ্ট তাৰ যিখিনি কনসেপ্ট আছে যেনে এনেকুৱা কনসেপ্ট আছে, তাত সংখ্যা আছে, ভগ্নাংশ আছে, এই তথ্যৰ ব্যৱহাৰ আছে, তাৰ পিছত এনে ধৰণৰ আৰু কেইটামান টপিক আছে। মই প্ৰতিটো টপিকৰ পৰা ভিডিঅ' বনাই দিম। আজিৰ টপিকটো আছে সংখ্যা। এই সংখ্যাটো আজি ভিডিঅ' বনাবলৈ ধৰিছো। গতিকে চাওক গণিত সংখ্যাটো বিভিন্ন ধৰণৰ সংখ্যা আছে। গতিকে মই এটা এটাকৈ বুজাব চেষ্টা কৰিম। যে প্ৰথমতে লিখিলো স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হৈ অসীমলৈকে যাব, যাক স্বাভাৱিক সংখ্যা বুলি কয়। আৰু স্বাভাৱিক সংখ্যা n আখৰেৰে চিনাক্ত কৰা হয় আৰু 1 ৰ পৰা আৰম্ভ হৈ 1 2 3 4 5 এনেকৈ আগবাঢ়িব। তে যেনে আমি এটা পৰীক্ষাত আহিবলগীয়া এটা কুৱেশ্যন যদি আমি বিবেচনা কৰো, এনে ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব পাৰে যে স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত 1 ৰ পূৰ্বৰ সংখ্যাটো হ'ব 1 নম্বৰ 0, 2 নম্বৰ 2, 3 নম্বৰ 1, 4 নম্বৰ এটাও নহয়। এতিয়া আমি চাওঁ, আমি যদি কনসেপ্টলৈ মনত পেলাও যে স্বাভাৱিক সংখ্যাৰ 1 ৰ পূৰ্বত কি সংখ্যা আছে, গতিকে ইয়াত সংখ্যা নাই কাৰণে আমি ক'ব পাৰি যে ইয়াত থকা এটাও নহয়। সেইকাৰণে উত্তৰটো শুদ্ধ উত্তৰটো হ'ব এটাও নহয়। এতিয়া আহিলো 2 নম্বৰ এটা ধৰিলো, 2 নম্বৰ এটা ধৰিলো যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ব, তাত 4টা অপচন দিলো যে 1 নম্বৰত 1, 2 নম্বৰত 2, 3 নম্বৰত -1, 4 নম্বৰত কিমান -2। গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1, গতিকে আনসাৰটো হ'ব 1। এনে ধৰণৰ কিছুমান কোৱেশ্যন আমি পিছত মানে কনসেপ্ট শেষ হোৱাৰ পিছত, গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰাৰ পিছত মই এটা ভিডিঅ' বনাম অকল প্ৰশ্ন মানে পৰীক্ষাৰ টেষ্টৰ এটা ভিডিঅ' বনাম। গতিকে ইয়াত মাত্ৰ খালি জাষ্ট পৰিচয় এটা দিবৰ কাৰণে, স্বাভাৱিক সংখ্যাৰ পৰা কেনে ধৰণৰ কুৱেশ্যন আহিব তেনেকুৱা এটা পৰিচয় দিবৰ কাৰণে মই 2টা কুৱেশ্যন লিখিলো। ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে। গতিকে এই কুৱেশ্যনখিনি আমি অকল কুৱেশ্যনলৈ আলোচনা কৰিম। 2 নম্বৰটো আহিছে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হৈছে 0ৰ পৰা আৰম্ভ হৈ অসীমলৈকে যোৱা। তাৰ মানে স্বাভাৱিক সংখ্যাৰ নিচিনাই, যে স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হৈ অসীমলৈকে যায়, সেইদৰে পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হৈ অসীমলৈকে যায়। অৰ্থাৎ W দি চিনাক্ত কৰা হয়, যিহেতু পূৰ্ণ সংখ্যা হোল নম্বৰ বুলি কয়। W দি চিনাক্ত কৰিলে 0ৰ পৰা আৰম্ভ হৈছে, 0 1 2 3 এনেকৈ আপ টু ইনফাইনাইটলৈকে যাব। গতিকে এইটো হৈছে পূৰ্ণ সংখ্যা। এই পূৰ্ণ সংখ্যাৰ পৰা পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য কুৱেশ্যন এনে ধৰণৰ হ'ব পাৰে। মানে এই মই খালি জাষ্ট পৰিচয় দি আছো যে এইটো পূৰ্ণ সংখ্যাৰ পৰা কেনে ধৰণৰ কুৱেশ্যন আহে। বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব, এইখিনি আলোচনা কৰিম। গতিকে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত 1 ৰ পূৰ্বপদটো হ'ল কি হ'ব? 1 2 ইয়াত আছে 2 1 0 আৰু -1। পূৰ্ব মানে আগৰটো, 1 ৰ আগত কি আছে? 0 আছে। গতিকে শুদ্ধ উত্তৰটো হ'ব এইটো। তো আৰু এটা 2 নম্বৰত লিখিলো যে পূৰ্ণ সংখ্যাৰ যোগাত্মক এককটো হ'ল। পূৰ্ণ সংখ্যাৰ যোগাত্মক এককটো হ'ল। কথা এটা মনত ৰাখিব সদায়, যোগাত্মক শব্দৰ অৰ্থ হ'ব ধনাত্মক। তাৰমানে যি সংখ্যাৰ আগত প্লাস চিন থাকে, প্লাস চিন থকা সংখ্যাবিলাক হৈছে যোগাত্মক সংখ্যা। আমি যোগাত্মকও কওঁ, ধনাত্মকও কওঁ। আৰু বেলেগ সংখ্যা আছে বিয়োগাত্মক বা ঋণাত্মক। গতিকে আমি যোগাত্মক বুলি কোৱাৰ লগে লগে যিবিলাক ধনাত্মক সংখ্যা, সেই সংখ্যাবিলাকক যোগাত্মক বুলি কয়। ধনাত্মক আৰু যোগাত্মক একেই বস্তু। গতিকে ইয়াত কৈছে পূৰ্ণ সংখ্যাৰ যোগাত্মক এককটো হ'ল 0। এইটো কি হ'ব? 0 হ'ব। যোগাত্মক একক, তাৰমানে ই যোগাত্মক হয়, সেইকাৰণে যোগাত্মক একক 0 ধৰি লোৱা হৈছে পূৰ্ণ সংখ্যাত। 3 নম্বৰত আছে অখণ্ড সংখ্যা। অখণ্ড সংখ্যা 0ৰ পৰা আৰম্ভ হৈ অসীমলৈ 0ৰ পৰা আৰম্ভ হৈ অসীমলৈ যায় আৰু ধনাত্মক ঋণাত্মক এই 2 প্ৰকাৰৰ সংখ্যা থাকে। অৰ্থাৎ লিখিলো z মানে ইন্টিজাৰক z আখৰেৰে চিনাক্ত কৰা হয় আৰু ইয়াত 0 +-1 +-2 +-3 আপ টু এনেকৈ ইনফিনিটিলৈকে যাব। এতিয়া চাও বা এনেকৈ লিখিব পাৰি, 0 মাজত থাকিব 0 1 2 3 4 এনেকৈ যাব
আৰু এফালে আহিলে -1 -2 -3 এনেকৈ আহি থাকিব ইনফাইনাইটলৈ গতিকে এয়া হৈছে অখণ্ড সংখ্যা ইয়াত অখণ্ড সংখ্যা দুই প্ৰকাৰৰ ধনাত্মক অখণ্ড সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা আৰু বিয়োগাত্মক অখণ্ড সংখ্যা গতিকে এই অখণ্ড সংখ্যাৰ পৰা সম্ভাব্য কোৱেশ্চন পৰীক্ষাত আহিবলগীয়া কিন্তু ইয়াত মই খালি জাস্ট পৰিচয় দিছো যে তলৰ সংখ্যাবোৰৰ পৰা কোনটো অখণ্ড সংখ্যা নহয় তাত কোনটো অখণ্ড সংখ্যা হ'ব নোৱাৰে হেতু বাছি উলিয়াব লাগে তে 0 তো অখণ্ডত আছে -5 অখণ্ডত আছে -1 অখণ্ডত আছে কিন্তু 0.5 অখণ্ড সংখ্যাত নাই গতিকে আমি 0.5 অখণ্ড সংখ্যা নকও ইয়াত এই হ'ব কাৰণ কোৱেশ্চনটোৱে বুজাইছে যে এই যে কোনটো অখণ্ড সংখ্যা নহয় মানে এই 0.5 টো নহব তো আৰু এটা কোৱেশ্চন দিছো অখণ্ড সংখ্যাৰ 0 ৰ পূৰ্ব পদটো হ'ব ইয়াত 0 ৰ পূৰ্ব পদ -1 আছে সেইখিনি বুজি পাই গলে ইয়াৰ পৰা লিখোতে সময় নালাগে গতিকে আনসাৰটো হ'ব -1 গতিকে পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাৰ পৰা আহিবলগীয়া সম্ভাব্য কোৱেশ্চন এনে ধৰণৰ আহিব 4 নম্বৰটো হ'ল যে যুগ্ম সংখ্যা আমি জানো এবিলাক হলো মানে আছে যদি এই সিলেবাসত আছে কাৰণে মই কৰাইছো যুগ্ম সংখ্যা যিবোৰ সংখ্যা জোড় হিচাপে গণনা কৰে বা কৰো অৰ্থাৎ ইভেন নাম্বাৰ 2 4 6 8 এনেকৈ যাব ইয়াৰ পৰা মই এটা কোৱেশ্চন দিছো মানে তলৰ কোনটো যুগ্ম সংখ্যা তাৰ পৰা কোনটো যুগ্ম বিচাৰিবলৈ হলে যেটো ইয়াত সংখ্যা যিমান থাকে ক্লাস্টাৰ সংখ্যাটো চাব লাগিব যুগ্ম নে অযুগ্ম ক্লাস্টাৰ সংখ্যাটো যদি জোড়া থাকে তে যুগ্ম সংখ্যা হ'ব গতিকে এটো যুগ্ম আৰু কি কৈছে কোৱেশ্চনটো যে তলৰ কোনটো যুগ্ম সংখ্যা এটো যুগ্ম এটো পাছত কি আছে 5 অযুগ্ম এটো 5 আছে অযুগ্ম আৰু 1 আছে এটো অযুগ্ম গতিকে যুগ্ম এটো শুদ্ধ হ'ব আৰু এটা দিছো অযুগ্ম সংখ্যা যিবোৰ সংখ্যা জোড় হিচাপে গণনা নকৰো অৰ্থাৎ অড নাম্বাৰ 1 3 5 7 তেনেকৈ যাব তে ইয়াৰ ভিতৰৰ পৰা আহিবলগীয়া কোৱেশ্চন এনেকৈ আহে যে তলৰ কোনটো অযুগ্ম সংখ্যা নহয় গতিকে ইয়াত কোনটো অযুগ্ম সংখ্যা নহয় যদি অযুগ্ম নহয় তেনলে হ'ব কি যুগ্ম হ'ব গতিকে ইয়াত এটো হ'ব অযুগ্ম এটো অযুগ্ম তেনলে যুগ্ম কোনটো হ'ব 54 টো যুগ্ম হ'ব গতিকে এটো হৈছে অযুগ্ম তাৰমানে এই কথাখিনি কোৱাৰ অৰ্থ হ'ল মই কেতিয়াবা মুৰক পেছ লাগিছিল যুগ্ম সংখ্যা যৌগিক সংখ্যা যোগাত্মক সংখ্যা এই তিনিওটাৰ মাজত এটা খেলিমেলি লাগে সেইকাৰণে মই মানে ভাঙি দিব বিচাৰিছো এতিয়া আহিছে 6 নম্বৰ মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ একৰ বাহিৰে অইন কোনো উৎপাদক নাথাকে যিবোৰ সংখ্যাৰ একৰ বাহিৰে অইন কোনো উৎপাদক নাথাকে তেনেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ অৰ্থাৎ লিখিছো প্ৰাইম নাম্বাৰ 2 3 5 7 11 তেনেকৈ যাব মানে যিবিলাকৰ কোনো উৎপাদক নাই আৰু উৎপাদক নথকাবোৰ সংখ্যাবোৰে হ'ল মৌলিক সংখ্যা ইয়াৰ পৰীক্ষাত আহিবলগীয়া কিছুমান সম্ভাব্য প্ৰশ্ন এনেকৈ আহিব পাৰে এই কনসেপ্টৰ ওপৰত এনেকৈ আহিব পাৰে আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন আছে যে যুগ্ম মৌলিক সংখ্যাটো হ'ব এনেকৈ পৰীক্ষাত আহিব পাৰে যুগ্ম মৌলিক সংখ্যাটো হ'ব ইয়াত যুগ্ম মৌলিক কোনটো সংখ্যা যুগ্ম হয় মৌলিকও হয় গতিকে ইয়াত চাব লাগিব দুইটো আছে না নাই ইয়াত দুইটো যেহেতু যুগ্ম সংখ্যা আৰু মৌলিক সংখ্যাও হয় সেই কাৰণে ইয়াত যুগ্ম মৌলিক সংখ্যা হ'ব কিমান কোনটো হ'ব তিনিটো নহব পাঁচটো মৌলিক আৰু এটো হৈছে যৌগিক অথবা যুগ্ম সংখ্যা কিন্তু এটো হৈছে যুগ্ম মৌলিক গতিকে ইয়াত দুই আছে এনে ধৰণৰ কোৱেশ্চনো পৰীক্ষাত আহে গতিকে দুটা আৰু এটা কোৱেশ্চন চাওক যে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হ'ব দুটা অংক বিশিষ্ট তাৰমানে দুটা অংক থাকিব লাগিব দুটা অংক আৰম্ভ হৈছে 10 ৰ পৰা 99 লৈকে দুটা অংক গতিকে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো কি হ'ব ইয়াত দিয়া আছে 99 97 98 আৰু 91 কিন্তু মই এটা কথা কৈছো ইন্টারেস্টিং কথাটো হ'ব অলপ মানে যদি আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা বিচৰা যায়
তেতিয়া যেতিয়া ইয়াত কৈছে যে দুটা অংক বিশিষ্ট তেনেহলে 99 হ'ব সবতকৈ ডাঙৰ সংখ্যাটো কিন্তু মৌলিক সংখ্যাটো নহয় দুটা অংক বিশিষ্ট সবতকৈ ডাঙৰ সংখ্যা হৈছে 99 গতিকে এই 99 ৰ পৰা আৰু এটা আটাইতকৈ সৰু মৌলিক সংখ্যাটো কোনটো আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যাটো যদি আটাইতকৈ ডাঙৰ এই দুটা অংক বিশিষ্ট সংখ্যাৰ পৰা এই দুইটো বিয়োগ কৰা হয় তেনেহলে যি পোৱা যায় তাকে হেতুই হ'ব আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা এতিয়া ইয়াত যেনেকুৱা কোৱেশ্চনটো মই দুটা অংক বিশিষ্ট কৈছো তেনেকুৱা তিনিটা অংক বিশিষ্ট হ'ব পাৰে তেনেকুৱা তিনিটা অংক বিশিষ্ট হলেও তিনিটা অংকত আটাইতকৈ ডাঙৰটো কোনটো আছে সেই সংখ্যাটোৰ পৰা আটাইতকৈ সৰু মৌলিকটো মাইনাস কৰি দিলে যি সংখ্যাটো ওলাব সেই সংখ্যাটো হ'ব আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা গতিকে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হ'ব 97 যৌগিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক আছে তেনেবোৰ সংখ্যা কোৱা হয় যৌগিক সংখ্যা মই অথনি কৈছিলো যে মৌলিক সংখ্যাৰ উৎপাদক নাই যেনেকে মৌলিক সংখ্যাটো মই বুজাও ধৰিছো যে 5 আছে 5 এই 5ক 2 পূৰণ 3 কৰিলে 5 নহব 6 হ'ব গতিকে এই 5ৰ কোনো ধৰণৰ উৎপাদক নাই যে 5 1 আৰু 5ৰ বাহিৰে আৰু বেলেগ সংখ্যাৰে পূৰণ কৰিব নোৱাৰি আৰু ডিভাইডেড নহয় হৰণ নহয় গতিকে এই ভাগ বটৰা তাৰ সমানে ভাগ বটৰা নহয় গতিকে সমানে ভাগ বটৰা নহয় মানে তাক 2 দি হৰণ কৰিব নোৱাৰি দুটা ভাগ কৰিব নোৱাৰি বা তাৰ অন্য কোনো উৎপাদক নাই পূৰণ কৰিব নোৱাৰি গতিকে তাক সেই কাৰণে কৈছিল মৌলিক সংখ্যা কিন্তু যৌগিক সংখ্যাৰ ক্ষেত্ৰত উৎপাদক আছে অৰ্থাৎ কেতিয়াবা উল্টা পাল্টা লাগি যায় পৰীক্ষাত যে মৌলিক সংখ্যা আৰু মৌলিক সংখ্যাৰ উৎপাদক নাই কিন্তু যৌগিক সংখ্যাৰ উৎপাদক আছে যেনে ইয়াত মই কোৰ পৰা আৰম্ভ কৰিছো 4 6 8 তাৰ পিছত 9 তাৰ পিছত 10 গোটেইখিনি আছে তাৰ মানে 2 পূৰণ 2 কিমান হ'ব 4 হ'ব গতিকে 4 ৰ উৎপাদক কি আহিল 2 এটা 4 ৰ উৎপাদক হল কিন্তু 6 ৰ উৎপাদক 2 পূৰণ 3 2 3 গুণ 6 তাৰ মানে 6 ৰ উৎপাদক দুটা আহি গল 2 আৰু কি 3 8 ৰ উৎপাদক 2 হ'ব কাৰণ 2 পূৰণ 2 কিমান 8 গতিকে 2 হ'ব 8 ৰ উৎপাদক 9 ৰ উৎপাদক 3 কাৰণ 3 পূৰণ 3 হৈ গল 9 গতিকে তেনেকুৱা যিবিলাক সংখ্যাৰ উৎপাদক আছে সেই তেনেবোৰ সংখ্যাকে যৌগিক সংখ্যা বুলি কোৱা হয় আৰু এটো মানে অলপ যুগ্ম আৰু যৌগিকৰ মাজত যুগাত্মক যুগ্ম আৰু যৌগিক তাত মানে অলপ মানে পেছ লাগি যায় মানে পৰীক্ষাত বহিলে কিন্তু সম্পূৰ্ণকে কনসেপ্টটো ক্লিয়াৰ কৰি ললে কেতিয়াও মানে এটো পেছ নালাগে গতে এতিয়া মই তাৰ পৰা কিছুমান পৰীক্ষাত আহিবলগীয়া কোৱেশ্চন যেনে তলৰ কোনটো সংখ্যা যৌগিক মানে এই কোৱেশ্চনটো কিন্তু 19ৰ টেট পৰীক্ষাত আহিছিল এই কোৱেশ্চনটো তলৰ কোনটো সংখ্যা যৌগিক সংখ্যা তলৰ কোনটো যৌগিক সংখ্যা গতিকে এইটো কিন্তু 19ৰ পৰীক্ষাত আহিছিল ইয়াত 1 নম্বৰত মই দিছো 1 2 নম্বৰত 2 3 নম্বৰত 3 আৰু 4 নম্বৰত 4 ইয়াত 1 ৰ উৎপাদক মানে 1 এর গুণ 1 2 ৰ উৎপাদক 2 এর গুণ 2 3 ৰ উৎপাদক 3 এর গুণ 3 তেনেকুৱা উৎপাদকে নাই খালি 1 কি হৈছে গতিকে 4 ৰ উৎপাদক হৈছে 2 যৌগিক সংখ্যাটো কোনটো হ'ব 4 টো হ'ব আৰু এটা কোৱেশ্চন দিলে ইয়াৰ পৰা যে আটাইতকৈ সৰু যৌগিক সংখ্যাটো আটাইতকৈ সৰু যৌগিক সংখ্যা মানে কি যৌগিক ইয়াত গোটেইখিনি চালে গম পোৱা যায় প্ৰথমতে আছে 4 তাৰ মানে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ব 4 গতিকে মই আজি প্ৰথম মানে আৰম্ভ কৰিলো আৰু আপোনালোকে সকলোৱে যদি সহায় কৰে মোক অলপ সহায় কৰে উৎসাহিত কৰে তেনেহলে সম্পূৰ্ণকৈ মই কমপ্লিট ভিডিও বনাবলৈ চেষ্টা কৰিম মানে সংখ্যা আজি প্ৰথম ধৰিলো এই কাৰণে অলপ কমতে মানে 7টা সংখ্যাতে আজিৰ কাৰণে স্থগিত ৰাখিলো নিশ্চিতভাৱে অহাকালি আকৌ মানে চেষ্টা কৰিম 8 নম্বৰৰ পৰা আৰম্ভ কৰিবলৈ অকল খালি সংখ্যাটো ক্লিয়াৰ কৰি তাৰ পিছত সংখ্যাৰ পৰা কিছুমান কুৱেশ্চন মানে ইয়াত 30 40টা বা 50টা যিমানটা পাৰা যায় মই মানে বনাই আছো কুৱেশ্চনখিনি সেই কুৱেশ্চনখিনি আপোনালোকক দিম যাতে সেই কুৱেশ্চনৰ পৰা মানে মোৰ এটা আইডিয়া তাৰ পৰা কমনো পৰিব পৰীক্ষাত কমনো পৰিব প্লাস মানে কনসেপ্টটো বুজি পালে কমন নপৰিলেও সেই তাৰ পৰা মানে বুজি পালে লিখিব পৰা হ'ব গতিকে মই সকলোৱে মানে যদি আজিৰ এই ভিডিওটো যদি আপোনালোকৰ সকলোৰে ভাল লাগে বা পছন্দ হৈছে মোৰ বুজোৱাখিনি আপোনালোকে সম্পূৰ্ণকৈ বুজি পাইছে তেনেহলে মোৰ ভিডিওটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু যাতে সাবস্ক্ৰাইব কৰিব বেল আইকনটো টিপি দিব যাতে মই ভিডিওটো বনালে যাতে সোনকালে আপোনাৰ তাত প্ৰথমতে গুচি যায় আৰু আপুনি যথা সময়ত ভিডিওটো চাব পাৰে আৰু এটা কথা এই ক্লাসটো কৰোতে মানে ভিডিওটো চাওতে যদি বহি আৰু কলম লৈ ললে বেছি ভাল হ'ব
নোট কৰি গ'লে বেছি ভাল হ'ব আৰু সকলোকে মই ধন্যবাদ জনাই মানে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি দিছোঁ ধন্যবাদ